হে অসমত দিছে হাজৰিকা ৱেল ইণ্টাৰনেটৰ কাৰণে মোবাইল ভাল নে কম্পিউটাৰ ভাল এইটো এটা বহুত আমাৰ জানিবলগীয়া কথা বা প্ৰয়োজনীয় কথা তো আমি লাষ্ট বুজিলোঁ যে ইণ্টাৰনেটত আমি যিকোনো বস্তু ক'ত বিচাৰি পাওঁ ঠিক আছে তো এতিয়া বস্তু বিচাৰিবলৈ হ'লে অভিয়াছলি আমি যিকোনো এটা ডিভাইচ ইউজ কৰিব লাগিব তো তাৰ কাৰণে একচুৱেলি ইণ্টাৰনেট কৰিবৰ কাৰণে মোবাইল ভাল নে কম্পিউটাৰ ভাল তো তাৰ বিষয়ে এই ভিডিঅ'ত ডিছকাছ কৰোঁ ঠিক আছে তো চোৱা ইয়াত কোনো মানে কম্পিটিশ্যনে নাই লাইক মানে কোনো কম্পেৰিজনে নাই যে মোবাইল ভাল নে কম্পিউটাৰ ভাল অভিয়াছলি তোমাৰ ওচৰত যদি কম্পিউটাৰ বা লেপটপ কিবা আছে দেন লেপটপ নহ'লে এটলিষ্ট যদি টেবলেট এটাও আছে দেন অভিয়াছলি টেবলেট বা লেপটপ বা কম্পিউটাৰ ইউজ কৰিবা অ'কে মোবাইল সাধাৰণতে ইউজ কৰা হয় শ্বৰ্টকাট কামবিলাকৰ কাৰণে লাইক কিবা এটা কুইকলি বিচাৰিব লাগে কিবা এটা বস্তু কুইকলি আমি জানিব লাগে বা জাষ্ট মানে সৰু ইনফৰ্মেশ্যনৰ কাৰণে কিন্তু যদি কিবা এটা ৰিয়েলি আমি ভালকৈ ডিটেইল ইন ডেপ্থ যাব বিচাৰোঁ মোবাইলত থৈ দিও পাৰে কিন্তু মোবাইলত সিমানবিলাক বস্তু ইমান ডাঙৰ ৰেঞ্জত নাই অ'কে তো চোৱা ইয়াত দুটা কথা যে মোবাইল আৰু কম্পিউটাৰত একচুৱেলি কম্পিউটাৰত এনেকুৱা কি বেলেগ ধৰণে আহে সেইটো কওঁ আৰু ছেকেণ্ড ক'ম যে একচুৱেলি যদি তোমাৰ হাতত কম্পিউটাৰ মোবাইল বা টেবলেট একো নাই দেন কি কৰিবা ঠিক আছে তো চোৱা ইয়াত কম্পিউটাৰত কিয় কম্পিউটাৰ স্ক্ৰীণখন ডাঙৰ থাকে অ'কে কম্পিউটাৰত যিটো ইণ্টাৰনেটৰ হেৰি অৰ্থাৎ সেই মেচিনটো ডিজাইন কৰা হৈছে বস্তুবিলাক বহলভাৱে আহিবৰ কাৰণে অ'কে তো তোমালোকে মানে যদি নিজৰ লেপটপ বা কম্পিউটাৰ আছে দেন মোবাইল আছে ছেইম টপিক গুগলত বা য'তেই নিবিচাৰা চাৰ্চ ইঞ্জিন অলৰেডি হেৰি কৰিছে আমি ডিছকাছ কৰিছোঁ যে চাৰ্চ ইঞ্জিন কি হয় চাৰ্চ ইঞ্জিন কিমান ধৰণৰ আছে কি মই দেখাই দিছোঁ হয় নহয় তো ডিফাৰেণ্ট চাৰ্চ ইঞ্জিন সদায় ট্ৰাই কৰিবা তো ধৰি লৈছোঁ আমি বিঙত বা গুগলতে চালোঁ তো যিকোনো এটা টপিক লাইক ইণ্টাৰনেট বেছিক বুলি এই ৱৰ্ডটোৱে তুমি কি কৰিবা মোবাইলতো ছেম চাৰ্চ ইঞ্জিনত মাৰিবা আৰু কম্পিউটাৰটো ছেম চাৰ্চ ইঞ্জিনত মাৰিবা তেতিয়া গম পাবা যে একচুৱেলি ডিফাৰেঞ্চটো কেনেকৈ কাৰণ কম্পিউটাৰ মাৰ লগে লগে তাত স্ক্ৰীণখন ডাঙৰ হয় বস্তুটো বহলভাৱে আৰু বিভিন্ন ধৰণৰ মানে এক্সট্ৰা বস্তু পোৱা যায় যিবিলাক মানে ইন ডেপ্থ জানিবলৈ আমাৰ ইজি হয় অ'কে আৰু মোবাইলত কি হয় এটা লিমিটেড বস্তু হয় যিখিনি আমাৰ মানে মিনিমাম জানিব লাগে সেই বস্তুখিনিয়ে আহে ঠিক আছে তো সেইটো কাৰণে সদায় মই কম্পিউটাৰ ৰিকমেণ্ড কৰোঁ তো এতিয়া কথা হৈছে যদি মোৰ হাতত মোবাইল কম্পিউটাৰ নাথাকে দেন অনলি মোবাইল আছে দেন কি কৰিম ঠিক আছে তো তাৰ কাৰণে ক্ৰোম ব্ৰাউজাৰ আছে অ'কে আৰু ফায়াৰফক্স আছে আৰু চব ব্ৰাউজাৰতে সেই ফেচিলিটিটো আছে যে লাইক ক্ৰোম ব্ৰাউজাৰত ওপৰত তিনিটা যে ডট আছে সেই ডট তিনিটাত ক্লিক কৰিলে ভিউ ইন ডেস্কটপ বুলি তেনেকৈ আহে মষ্ট প্ৰবলি কোনোবাই মানে ইউজ কৰিছে বস্তুটো তো যদি চাব মানে তেনেকৈ কম্পিউটাৰ নাথাকে দেন সেই হেবিটটো আনিলে তাত কি হয় বস্তুবিলাক অলপ বহলভাৱে আহে কম্পিউটাৰৰ নিচিনা ঠিক আছে সেইটো আৰু ইয়াত মই এটা টিপছ দি থওঁ টেকন'লজি বেছিক কৰ্চত বেষ্ট ব্ৰাউজাৰ ফৰ মোবাইল কম্পিউটাৰ তেনেকৈ এটা মই মানে ভিডিঅ'ই বনাইছোঁ এই টপিকটোৰ ওপৰত তো ইয়াত চোৱা কোনোবাই যদি ষ্টিল ইউচি ব্ৰাউজাৰ ইউজ কৰি আছে দেন এতিয়া আনইনষ্টল কৰা অ'কে আমি লাষ্ট 22 নম্বৰ যিটো ভিডিঅ' আছিলে তাত আমি প্ৰাইভেচিৰ বিষয়ে মানে অলপ ডিছকাছ কৰিছোঁ আইডিয়া হৈছে প্ৰাইভেচি আৰু ইউচি ব্ৰাউজাৰ প্ৰাইভেচি ক্ষেত্ৰত একদম মানে বহুত বেয়া অ'কে সি খালি মানে ক'ব গ'লে ডাটা লিক কৰিবৰ কাৰণেই মানে সেই ব্ৰাউজাৰটো ডিজাইন কৰা আছে এনেকৈ ক'লে ভুল নহয় গতিকে ইউচি ব্ৰাউজাৰ থাকিলে ইউচি ব্ৰাউজাৰ ইউজ কৰা যদি মানে প্ৰাইভেচিৰ প্ৰতি মানে হেৰি আছে তোমালোকৰ দেন ইউচি ব্ৰাউজাৰ আনইনষ্টল কৰি দিয়া ঠিক আছে যি নহওক গুগল ক্ৰম ফায়াৰফক্স এইবিলাক ব্ৰাউজাৰতে ইউজ কৰিবা এইবিলাক ব্ৰাউজাৰ হেৰি কৰিবা আৰু বেছি প্ৰাইভেচি যদি বিচাৰা দেন ডাক যিটো চাৰ্চ ইঞ্জিন আছে তাত মানে বস্তু বিচাৰা ষ্টাৰ্ট কৰিবা যি নহওক মোটামুটি কথা হৈছে যে যদি কম্পিউটাৰ আছে লেপটপ আছে দেন তাত নেট ইউজ কৰিবা আৰু যদি নাই দেন মোবাইলত কৰিবা মোবাইলত কৰিলেও বস্তুটো যদি ডিটেইলছ জানিবলৈ মানে ইচ্ছা থাকে বা ডিটেইলছ জানাৰ প্ৰয়োজন হয় দেন ডেস্কটপ মোডত যাই লৈ হেৰি কৰিবা ঠিক আছে এতিয়া প্ৰেক্টিকেলি আমি অভিয়াছলি যিবিলাক ৱেবিনাৰ হয় তাৰ থ্ৰুত আমি কৰোঁ তো তাত জইন কৰিলে তোমালোকে অট'মেটিক গম পাই যাবা আৰু নিজে অভিয়াছলি ট্ৰাই কৰি চাব পাৰা বা ইউটিউবত ইয়াৰ ওপৰত বহুত ধৰণৰ ভিডিঅ' পাই যাবা ঠিক আছে তো এতিয়া আমাৰ নেক্সট এটা টপিক আছে যে ৱেবছাইটতনো এড কি অৰ্থাৎ এডভাৰটাইজবিলাক ৱেবছাইটনো কি হয় তাৰ বিষয়ে তো সেইটো কাৰণে আমি নেক্সট ভিডিঅ'লৈ ছুইচ হওঁ